বহুত লাগে কিন্তু বহুত হাগে মানে গাইজ এই বিশাল টাইপেন গুলি আছে আমি আহি পালো এয়া ও কি কি এ পকেটৰ পৰা ওলালে নেকি পকেটৰ পৰা ওলালে নেকি এ বাদ দিয়া বাদ দিয়া নাহিলো হয় আজি পইচা পাম মই সেইকাৰণে আহিছো আজি এই দাদাই মোৰ আগৰ ব্লগটো চাই আছে এয়া চাওক গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ এতিয়া মানে কি হ'ল দুদিন ভিডিঅ' বনাব পৰা নাই কাৰণ মোৰ ভাইটিৰ অপাৰেশ্যন আছিল অপাৰেশ্যনৰ কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ আৰু চাৰ্টটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু গুড মৰ্ণিং বুলি কৈছোঁ কিন্তু এতিয়া গুড মৰ্ণিং নহয় এতিয়া 5টা বাজিল গধূলি 5টা বাজিল গুড মৰ্ণিং বুলি কৈছোঁ কাৰণ ৰাতিপুৱা মই এই ভিডিঅ'টো আপলোড দিলোঁ সেইটো কাৰণে কৈছোঁ তো এতিয়া আৰু সদায় যোৱাৰ আগে মই সদায় বৰষুণ চালা এই চাৰ্ট দেখিছেনে মোৰ বসন্তীৰ বেয়া হৈ গ'ল তো গাইজ ফাইনেলি আহি পালোঁ ভণ্টিহঁতৰ ঘৰত আহি আৰু তাইও পঢ়ি আছে সিদিনা এইটোৱে হাফ পেণ্ট পিন্ধি আছিল না আজিও সেইটোৱে পিন্ধি আছে আৰু মই এইকেইদিন ভিডিঅ' দিব পৰা নাই কাৰণটো হ'ল ভাইটিৰ সৰুকৈ অপাৰেশ্যন আছিল ক'লোৱে আপোনালোকক ভিডিঅ' কৰিছিলোঁ কিন্তু মানে কি এই টেনশ্যনতে আকৌ বেলেগ শ্বট ল'ব পাহৰিয়ে যাওঁ তেনেকুৱা হৈ আছে চ' আৰু কণ্টিনিউ পাব ভিডিঅ'টোবোৰ ত' ইয়াতে আছোঁ অলপ টাইম থাকি মিলি আৰু আলফিজকৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো একদম লাষ্টলৈকে চাব আৰু মই এটা কথা কওঁ আপোনালোকৰ ভিডিঅ'বিলাক চাই কিন্তু কমেণ্ট নকৰে সেইকাৰণে মোৰ দুখ লাগে কমেণ্টটোতো কমচে কম কৰক কমেণ্টটো কৰিলেহে ভাল লাগে এই কমেণ্ট কৰক নাই এটা কিবা এটা হ'লেও দি দিব তো গাইজ আহি পাই গ'লোঁ মই আলফিস্কো গ্ৰেণ্ড বৰ্তমান আৰু জাহাজখন অহা নাই মই পল্টনত থিয় দি আছোঁ জাহাজখন ইয়াতে লাগিব আমাৰ তো আহিল আমাৰ কৈলাশ দা এয়া আহিল আমাৰ মনত দা ইয়াতে থাকে আৰু কি আহিল আৰু সদায় ইহঁতকে দেখাই আছোঁ আৰু একচুৱেলি এই দুদিন হ'ল ভিডিঅ' বনোৱা নাই ভাইটিৰ সেয়াৰ কাৰণে ভাইটিৰ অপাৰেশ্যন চ' কালিৰ পৰা আকৌ পৰা ধুনীয়াকৈ বনাই থাকিম ভিডিঅ' তো সদায় আৰু বেলেগ কৰিম বাৰু কিন্তু আজি ক'ৰবাত যোৱা কথা আছিল সেইটো দেখালোঁ হয় কিন্তু নগ'লোঁ আজি কাৰণ অলপমান প্ৰব্লেম হৈ গ'ল সেইটো কাৰণে মজা কি খবৰ বঢ়িয়া দিনৰ পিছত ধন্যবাদ তুমি অহাৰ কাৰণে আজি মই অহাৰ কাৰণ এটাই মই নাহিলোঁ হয় আজি পইচা পাম মই সেইকাৰণে আহিছোঁ আজি সেই না বোলে যা আজি আমি পইচা পাম কি ভাল লাগব না আজি পাৰ্টি দিম আজি গাইজ আমি আহিছোঁ এতিয়া নেকি দিয়ক চাই থাকক ভিডিঅ'টো এই জাহাজখন আহি আছে দেখাই আছে তেতিয়া তুমি কিয় ইমান মোবাইল চাই থাকা জয়দা তুমি মোবাইল চাই ভাল পোৱা নেকি কিয় মোবাইল হা এই এনি টাইম নহয় হ'লেও তুমি মানে বহুত চাই থাকা তোমাৰ নেট শেষ নহয় নেকি কিয় দিয়া বাই এই দাদাই মোৰ আগৰ ব্লগটো চাই আছে এয়া চাওক এই আগৰ ব্লগটো চাই আছে দাদা আৰু কৈলাশ দা আহিল আমাৰ কৈলাশ দাৰ বোলে আমাৰ হাগা লাগছিল আমাৰ কৈলাশ দাই মনত যায় ইমান হাগে বহুত ভাল লাগে কিন্তু বহুত হাগে মানে তো বিশালদাৰ মানে এটাই বস্তু ভাল লাগে আহিয়ে মানে চুপ এক কাপ লয় বাকী যিয়ে নহওক হাতত চুপ এক কাপ ল'ব আৰু লুকচটো আৰু বিয়া পতা নাই অকল ময়ে আৰু কোনোবা যদি হবা বিয়া তেনেহ'লে বিয়া যদি কোনোবাই হোৱা মোৰ লগত তেনেহ'লে কমেণ্ট এটা কৰি দিবা দেই আই লাইক ইউ বুলি কমেণ্ট কৰি দিবা অ'কে এটা আমাৰ ভাইটি আহি পালে কিশোৰ এয়া আহি পাইছে আৰু চাৰ্টটো কিন্তু ভাল লাগিছে তোমাৰ খবৰ কোৱা বহুত দিন লগ পোৱা নাই মজা অ'কে বঢ়িয়া আৰু এইটো কোন হয় তোমাৰ লগৰ কি নাম তোমাৰ ব্ৰাদাৰ হা বিক্ৰম অ'কে বিক্ৰম বেতাল আহি গ'ল বৰ্তমান ভাল লাগিছে তুমি কি তাৰ পিঠিতে উঠি আহিছা মানে স্কুটিৰ পিছফালে মানে তাৰ পিঠিত অ'কে একো নাই দিয়া ঠিকে আছে অ'কে বাকী গাইজ এই বিশাল টাইপেন গুলি আছে আৰু ইয়াৰ বেকআপ হৈছে আৰু দুখতে হাঁহি আছে চাওক আপোনালোকে কেনেকৈ হ'ল বেকআপটো কোৱাচোন মোক কাহিনীটো কোৱা হা মাতামাতি কম হৈছে
কাজিয়া লাগছ আমাৰ ব্ৰেক মাৰি দিওঁতে ওপৰ মই আহি গ'ল ব্ৰেক মাৰি দিওঁতে ওপৰ মই আহি মানে তুমি চাওক গাইছ ঘূৰা গাইছ চাওক বঢ়িয়া বঢ়িয়া এই আমাৰ কৈ আছা এই চাওক এই আৰু 1 মিনিট চব দেখাই আছো খোলা খোলক না কাপোৰ সেয়া চিকনা বডি গাইছ প্ৰগ্ৰাম কৰি আহিলোঁ বঢ়িয়াকৈ আমি এতিয়া আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰিম বঢ়িয়াকৈ পাগলা আমাৰ তাৰ বিশাল দাই কিবা কৈ আছে পাগলা হ'ব বোলে মানে মোৰ ভিডিঅ' চাইছে পাগলা হ'ব মই মানে পাগলাই কৰিম আপোনালোকে যদি ভিডিঅ'টো যদি বেয়া হয় তথাপিও কিন্তু কমেণ্ট এটা কৰিব দেই কমেণ্ট মানে কি কৰিব এনে কিবা এটা কমেণ্ট কৰিব মানে এনে এটা ফুড এটা দি থ'লেও হ'ব মই তথাপিও বেয়া নাপাওঁ কিন্তু কমেণ্টটো কৰিব ভিডিঅ'টো চাই কিনে কিয় কমেণ্ট নকৰে মই সেইটো বুজি নাপাওঁ আপোনালোকক সেই বস্তুটো আৰু মানে দিয়ক মই ড্ৰেছটো চেঞ্জ কৰি লওঁ ৰ'ব গাইছ আমাৰ সিদিনা যে দেখাইছিলোঁ আপোনাক নেক্সট ভিডিঅ'ত আপোনালোকক চবতকৈ ওখ নাচনি বুলি বিহু ড্ৰেছত চাই লওক আপোনালোকে আৰু এয়া মই যে নমস্কাৰ যে দিছিল ভ্লগত চবতকৈ চাপৰ আৰু এই মানে সিদিনা মই আপোনালোকে নাছিল তাই চবতকে ডাঙৰ নাচনি চবতকৈ ডাঙৰ নাচনি আৰু সেয়া এইও মোৰ লগৰে মোটামুটি জন্মটো একে চনত কিন্তু কেইদিনমান সৰু এই তো কি খবৰ কিয় লাজ কৰিছা তুমি গাইছ এটাই পনীৰ দিছে আৰু কি ক'ম আৰু অ' ভাই এটাই পনীৰ ভাল এটাই পনীৰ ভাই এটাই পনীৰ এইটো খালোঁ আৰু দিয়ক উপায় নাই আৰু কি ক'ম আৰু এটাই দিছে এই চোৱা এয়া আমাৰ অৱস্থা নাচনিৰ এই মাত্ৰ ইমান ধুনীয়া আছিল এই মাত্ৰ কি হৈ গ'ল চোৱা মোক দেখাই দিয়া আৰু চুমিক চাওক মই চুমিক দেখাই আছোঁ দিয়ক নাহিবা পুৰা ষ্ট্ৰেইট মডেল টাইপ থাকা এয়া চুমি আমাৰ গাইছ আমাৰ এই নাচনি এটা এনেকৈ ভিডিঅ' বনাই থাকে এই ৰিলচ বনাই থাকে এই দেখিছি না এই আৰু কি কাম আৰু বেলেগ কাম নাইতো এহেঁতৰ এতিয়া ইফালে দি আহিব আমি আহি পালোঁ এয়া কি পকেটৰ পৰা ওলালে নেকি বাদ দিয়া হ'ব দিয়া গাইছ পাই গ'লোঁ আজি কি এইবিলাক বাদ দিয়া কাটি খোৱা তো গাইছ ফাইনেলি মই আহি পালোঁ ঘৰ আৰু অলপমান বহুত ভাগৰুৱা মানে আৰু ভাইটিৰ অপাৰেশ্যন চলি আছিল মই কৈছোঁ আপোনালোকক চ' মানে দুদিনমান ভালকৈ টোপনিয়ে নাই অলপ ভাগৰুৱা তো আজি ভিডিঅ'টো এইখিনিয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু কমেণ্ট কৰিব দেই প্লিজ কমেণ্ট কৰিব আৰু নতুন নেক্সট ভিডিঅ' বেলেগ আহি আছে একদম মজা ভিডিঅ' আহি আছে চাই থাকক আপোনালোকে থেংক ইউ গুড নাইট